आरो बे समाव मागो दमासिनि बोथोरावनो मोनसे गिख्रंथाव खौरां फोसावनो सिगांदों। मैदेर आरो मानसिनि गेजेराव फिन मोनसे गिख्रंथाव जाथाय। मैदेरनि गाग्लोबनायजों जायगायावनो सासे बर' आइजोनि जिउ खहा। नंगौ, हाग्रा ओनसोलनि साखाथियाव रायजो जानाय रायजो राजाफ्रा दिनैसिमबो मैदेरनिफ्राय उदां जायाखै। बेबादिनो दिनैबो फिन खेबसेबाव सासे बर' आइजोआ मैदेरनि गाग्लोबनायजों जिउ गोमानाङो। बे गिख्रंथाव दुखुनांथाव जाथायानो जादों अदालगुरिनि टेंकी बस्तियाव। मिथिनाय बादिब्ला बरन्दी हाग्रामा, खलिंदुवार आरो भुटान हाजोनिफ्राय मैदेरनि फालोआ ओंखारबोनानै गामि ओनसोलाव हाबना सिगांनिफ्रायनो गोबां न' बां आबादथिलिनि खहा खालामना गालांबाय। फिन दिनैसिमबो बेबादिनो मागो दमासिनि बोथोरावनो टेंकी बस्ती गामिनि सासे 60 बोसोर बैसोनि जयन्ती बर'खौ गाथारनानै बुथारना गालाङो। बे गिख्रंथाव जाथाया ओनसोलाव खोब दुखुनांथाव थासारि लाबोदों। যি ঘটনা হ'ল মোৰ মা আছিলে আৰু ৰাতি বহুত ৰাতি হৈছিলে 1টামান বজাত। সদায় হাতী আহি থাকে আৰু শুই থকা অৱস্থাত তেওঁ ঘৰ ভাঙিতে মা এনেকুৱা হ'ল আৰু পলাব বিচাৰোঁতে মাৰিলে। হাতী কি সদায় আহে নেকি? সদায় আহে, হয়। বহুত ডিষ্টাৰ্ব কৰি থাকে। চৰকাৰে যাতে সংঘাত ব্যৱস্থা লয় আৰু আমাৰ মাও যাতে ৰাতি হোৱা ঘটনাটোৰ বাবে যাতে চৰকাৰে অলপমান সহায় সহযোগ কৰে। মানুহৰ সংঘাত, এই হাতী মানুহৰ সংঘাতত 2022 বৰ্ষৰ পৰা আহি আজি 2023 বৰ্ষৰ প্ৰথম মাঘৰ 1 তাৰিখ দিনাই আজি টেংকি বস্তিৰ 1 নম্বৰ টেংকি বস্তি গাঁৱৰ নিবাসী শ্ৰী জয়ন্তী বড়ো তেখেতকো মানে আমাৰ বনৰীয়া হাতীয়ে আক্ৰমণত প্ৰাণ গৈছে। তো এই যি বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ যোৱা পৰিয়ালৰ একদম আৰ্থিক অৱস্থা বেয়া। গতিকে মই অসম চৰকাৰ তথা আমাৰ বন বিভাগক অতি সোনকালে তেওঁলোকৰ যি পাবলগীয়া প্ৰাপ্য ধন, সেই প্ৰাপ্য ধনটো অতি সোনকালে মই মোকলাই দিবলৈ মই অনুৰোধ কৰিছোঁ। লগতে যি আমাৰ এই হাতী মানুহৰ সংঘাত, এই হাতী মানুহৰ সংঘাতক যি প্ৰতিৰোধ কৰিবলৈ আমাৰ অসম চৰকাৰ বা আমাৰ বন বিভাগক অতি সোনকালে আমাৰ যি টেংকি বস্তি বা আমাৰ ভাৰত ভূটান সীমান্তৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো অতি সোনকালে কৰিবলৈ মই অনুৰোধ কৰিছোঁ। অন্যথা আমাৰ যি হাতী মানুহৰ সংঘাত, এই হাতী মানুহৰ সংঘাতত বহুতো আজি মোটামুটি বছৰকত 15 বা 20 জনৰ পৰা ওপৰত আমাৰ এই টেংকি বস্তি বা অন্য আমাৰ ভাৰত ভূটান সীমান্তত মানে হাতী মানুহৰ সংঘাতত মানুহ প্ৰাণ আহুতি দিব লগা হৈছে। গতিকে আমি মানে এমুঠি খাই যি ভালকৈ থাকিম বুলি ভাবিলেও আমি ৰাতি ভালকৈ থাকিব নোৱাৰোঁ। যি হাতী আহি আমাৰ যি মানে ঘৰ ভাঙি তছ নছ কৰিছে আৰু মানুহৰ বহুতো আঘাতপ্ৰাপ্ত কৰিছে। গতিকে আমি অসম চৰকাৰক আৰু আমাৰ বন বিভাগক অতি সোনকালে যাতে এই ব্যৱস্থাটো কৰি দিয়ে। আৰু লগতে নিহত হোৱা মহিলাগৰাকীৰ নাম জয়ন্তী বড়ো আৰু তেখেতৰ মানে হাজবেণ্ড অনিল বড়ো। তেখেতৰ আগতে মানে মৃত্যু হৈছে বেমাৰত, আৰু তেওঁৰ ল'ৰা এজন আছে। ল'ৰাজন আৰ্থিক অৱস্থা বেয়া আৰু লগতে প্লাছ তেওঁৰ মানে পেৰালাইজ বেমাৰটো আছে। গতিকে তেওঁৰ ভৱিষ্যত চলি যোৱাৰ কাৰণে যাতে অসম চৰকাৰে কিবা এটা দিয়ে, তাৰ বাবে মই অনুৰোধ কৰিছোঁ। হাতী আমাৰ ইয়াতে প্ৰায় মানে এদিনো বাকী নাই, প্ৰায়ে আহে। গতিকে মানে কোনোদিন আমি শান্তিমতে থাকিব নোৱাৰোঁ। গতিকে আমাৰ মানে এনেকুৱা অসহ্য লাগিছে যাতে কেতিয়াবা আমি ইয়াৰ পৰা গুচি যাওঁ। কিন্তু আমি গুচি গ'লে কি হ'ব? আমাৰ ইয়াতে আমাৰ যে টেংকি বস্তিৰ মানুহৰ কোনো ধৰণৰ তেনেকুৱা মানে টকা পইচা নোহোৱা হেতুকে আমি ক'তো তেনেকুৱা মাটি বাৰী ল'ব পৰা নাই। সেইটো কাৰণে আমি ইয়াৰে স্থায়ী বাসিন্দা, আমি ইয়াতে থাকিব লাগিব। সেইকাৰণে মই অসম চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই টেংকি বস্তি বা ভাৰত ভূটান সীমান্তত যি স্থায়ী বাসিন্দা আছে তেওঁলোকক যাতে থকাৰ কাৰণে ভাল সুবিধা কৰি দিয়ে। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ কিয় আমি মানুহজন 1 বজাত মৃত্যুমুখত পৰিছে আৰু তাৰ লগে লগে মই ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিছোঁ। তেওঁলোকে লগে লগে 15-20 মিনিটৰ ভিতৰত আমাৰ টেংকি বস্তিৰ যি হাতীয়ে মানুহ মাৰিছে তাতে আহি পাবলৈ সক্ষম হৈছে। অকণমান দেৰি হৈছে, কাৰণ কিয় তেওঁলোকৰ বহুত দূৰ, লগতে আৰু মানে আমাৰ যি মানে ডেড বডি লৈ যোৱা গাড়ীখন অকণমান দেৰি আহিলে, সেই হেতুকে তেওঁলোকৰ অকণমান দেৰি হৈছে। আৰু মই আমাৰ স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে মানে বহুত দুখ কৰিছে, কাৰণ কি আজি 1 তাৰিখে আমি বহুতে মানে গাঁৱত মানে একেলগে মানে থাকি আমাৰ মন্দিৰত থাকি আমি একেলগে মানে
বিহুৰ পিঠা বনাই খাম বুলি ভাবিছিলোঁ, কিন্তু দুখ লগা কথা যে এইটোৱে আজি আমাৰ টেংকি বস্তিত মানে 1 নম্বৰ টেংকি বস্তিত এই জয়ন্তী বড়ো মৃত্যুবৰণ কৰিলে। তাৰ বাবে আমি বহুত দুখিত আৰু ধন্যবাদ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ नङा, आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।